वेलकम टू माय यूट्यूब चैनल गिंसी ब्लॉग से आप सभी को स्वागत करते हैं। पूजार आज अंतिम दिन तो ओलाइसो अलप फुरिबले एनेकेतो फुरा हुआ नाइ आज अलप ओलाइसो लास्ट दिन जेहेतु इटु बছৰ सो लगरखिनि हुदि आছিলে माने पूजा লাগিছে নাই मोरतो লগা নাই ক'ত জানো লাগে গমে নাপাও কিছুমানে কয় ইটু জেগাত লাগে बोले কিছুমানে ইটু জেগাত লাগে बोले ক'ত লাগে জানো মোৰতো ক'ত লগা নাই আপোনালোকে কমেন্টত জনাবচোন পূজাটো ক'ত লাগিলে আপোনালোকৰ सो गाइस जुआ आगते कइलो जे माने एनेका एटा माने मूर्ति आनिছে माने 4.5 लाख मूर्तिটোৰ दाम तो हेतु जगह যাব ওলাইছো तो जगहটোৰ नाम ए नकং दे এতিয়া পিছ ये क्या है सो गाइस नदी এখন পাৰ হ'ব লাগে মানে এই নদীখনৰ নাম হ'ল বুঢ়ী দিহিং তো এইখন পাৰ হয় ওটো পাৰতে বেছি দূৰ নাই অলপ আগত তো এইখন নদী ডেইলি হাজাৰ হাজাৰ মানুহ পাৰ হয় তো কেতিয়াবা দুৰ্ঘটনাও হোৱাৰ সম্ভাৱনা থাকে মানে এনেকৈ পথত তেনে দলং এখন দিলে ঠিক আছিলে মানে চৰকাৰে আকৌ দলঙৰ ব্যৱস্থা কেতিয়া কৰে আকৌ গাঁওখন পুৰণি বাৰু বহুতো লোক জনগোষ্ঠী আছে সেইটো জেগাত আহি পালো তো এতিয়া ভিতৰতে প্ৰৱেশ কৰো ये है धूपकाठी हम लोग अभी दर्शन करने जा रहे हो बोलक टेंटे सो गाइस এইখনে মূৰ্তিটো যিখনৰ কথা কৈছিলো মই सो गाइस दिनत तो नामफाई टापत तो गई आहिलो तो इतना बर्तमान राति इतना जागरण आईसो সেই प्रथम दिन आइसिलो तो माँ दुर्गार मुखन खोला नाছিলে আজি खुलिছে মানে एक्चुअली আজি लास्ट दिन है সেইকাৰণে অলপ लास्ट दिन বুলি আহিলো गाइस बहुत धुनिया লাগিছে ৰাতিও এফালে পূজাৰ চন্দন কৰি জ্বলাইছে तो राति इतना 10:30 हो गल तो সেইকাৰণে মানুহ অলপ কমতি বাৰু তো সামৰণি হৈছে আৰু তো মূৰ্তি চাই খুবেই ভাল লাগিছে বহুত ভাল লাগিছে এফালে আমাৰ ৰঞ্জন ভাই আমি চাইডে আহিছিলোঁ দুজনটো তাতে বাহিৰতে থাকিলে বেছ অলপ মন্দিৰটো মূৰ্তিটো নীলাকাৰ আৰু একচুৱেলি মানে আমি অহাটো অলপ দেৰি হ'লতো তো বৰং পূজা ধূপ চুপ জ্বলাৰ সামৰণি কৰিছে আৰু বন্ধ কৰিব নেকি এতিয়া পূজাৰীও দেখা নাই তো মানুহখিনিও যাব ওলাইছে নেকি তো দিনত গেটাৰিং আছিলে চাগে এতিয়াতো মানুহ খুবেই
পাতলা হৈ গ'ল। তাৰপৰা এইটো চাইডে খোৱা বোৱাৰ ব্যৱস্থাও দৈ দিছে, ৰসগোল্লা, তাৰপৰা চানা, সৰু ল'ৰা ছোৱালীকে প্ৰসাদটোৰ লগতে ৰুটি পুৰি খোৱাৰ ব্যৱস্থা কৰিছে, খাই আছে। ধুনীয়াকৈ প্লেট চেলেট দিছে সৰু ল'ৰা ছোৱালীখিনিক। আৰু সেই এম ই স্কুলৰ ফিল্ডত মীনা বজাৰ আছে, মেলা আহিছে, তো তালৈকে যাওঁ। এইফালে ছোৱালীখিনি ফটোশ্বুট কৰি আছে। চ' এতিয়া মেলালৈকে গৈ চাওঁচোন। মেলাটো চাই এইটো গেটটো চাইতো ইমানটো ঠিকটো লগা নাই। ব'ল গৈ থাকোঁ। অঁ, এইফালে দোকানখন একদম গেটৰ ওচৰতে লগাই দিছে, এইফালে লাগি আছে। আৰু এইফালে আমাৰ বন্ধুনী কি পুতলা লৈছে নেকি? অঁ, ঠিকে। বেছ আজি মানে দুপৰীয়া বৰষুণ দিছিলেতো, বোকা হৈ আছে মানে একদম, কি ক'ম আৰু। এইখনো ইয়াত গেটটো লগাই দিছে, ধুনীয়া লাগিছে, একদম পূৰা বোকা। এইফালে এইটো ফুচকা দোকান, এইফালেও ধুনীয়াকৈ দোকান চোকান আছে। তো ভিতৰতে সোমাই চাওঁচোন কেনেকুৱা কি। পূৰা বোকা, খোজকাঢ়িবলৈ অলপ দিগদাৰ হৈ গৈছে। এইফালে পূৰা দোকান পোহৰ, মজা লাগিছে। দামী মেলা। লেকিন আমি অহাটো অলপ দেৰি হ'ল, কিন্তু সেইকাৰণে অলপ মানুহ গেডাৰিং পাতলা। এইফালে আৰু ঘৰ ইয়াত কি খেল খেলাইছিলে জানো? অঁ, এনেকৈ জঁপিয়াব পাৰে যে, সেইটো নেকি? আৰু এইফালে দোকান লটাৰী খেলে নেকি? লটাৰী হয় না? আচ্ছা, লটাৰী। এই টিভি চিভি আছে, গানা চানা বজাই আছে। ইয়াতো হেভি লটাৰী হৈছিলে কি জানে? গাড়ী চাড়ী আছে, গাড়ী স্কুটি, ভাল লাগিছে। এইটো চাইডেও পূৰা লটাৰী খেল। তাৰপৰা এইটো চাইডেও এইটো বিশেষকৈ ছোৱালী মানুহ চামান আছে ইয়াত। ছোৱালী মানুহ কি ব্ৰ, গাৰ্লফ্ৰেণ্ডৰ কাৰণে কিবা ল'বি নেকি? क्या बात है सर, क्या बात है सर, क्या बात, ये बात है। চ' এখন পুতলা দোকান, এইটো ফিক্স আছে মানে ডাইৰেক্ট 150 টকা প্ৰাইচ। তো ধুনীয়া পুতলা আছে, ধুনীয়া পুতলা, ভাল লাগিছে। আৰু এইখিনি লেডিছৰ কাৰণে, একচুৱেলি লেডিছৰ দোকান বাৰু, ধুনীয়া লাগিছে। আৰু সেইটো চাইডেও আছে ধুনীয়া চব 150 টকীয়া দামী, মজা লাগিছে। কিবা লোৱা নেকি তুমি? ব্ৰ ল'বা নেকি? টকাত 5টা চাচোন, ট্ৰাই চা ব্ৰ। অঁ, ট্ৰাই কৰিছা? জয় দুৰ্গা মা। কোনটো এম লৈছ? কোনটো? 100 रुपये। অহ, মিষ্টেক। এগেইন। একো নাই। দুৰ্গা মাৰ নামত দি দিলোঁ আৰু। ৱাও, এইটো ধুনীয়া লাগিছে দেই। বেলেগ কোনোবাই ভণ্টিজনী ধুনীয়াকৈ উঠি আছে। এইটো কি R15 নেকি? আৰু ইয়াত কি হয় বাৰু? ডান্স প্ৰগ্ৰাম নেকি? বুকিং 50 টকা। বহুত ধুনীয়া ৱাও, ইফালে ল'ৰা ছোৱালীখিনি পূৰা মজাছে খেলি আছে। ল'ৰা ছোৱালী মানে ডাঙৰ ছোৱালী দেখোন। মজা, ধুনীয়াকৈ এনজয় কৰি আছে। ঠিকে, মজা মানে গাইছ। এইফালে সৰু ল'ৰা ছোৱালীখিনি পূৰা মজাছে খেলি আছে। তাৰপৰা এইটো ট্ৰেইনটো কি ক'ম আৰু, মানুহ নাই, দুটাই উঠি আছে। ইমান ডাঙৰ ট্ৰেইনত পেচেঞ্জাৰ অকল 2টা। হয়তো পেচেঞ্জাৰ অকল 2টা। আৰু এইটো ইয়াত উঠি চাম নেকি গাইছ অলপ পিছত।
চকৰিটোত উঠিলোতো এতিয়া বৰ্তমান মানে আমি এইখনত উঠিব লৈছোঁ গাইজ কেনেকৈ লাগে জানো এইখনত উঠিব লৈছোঁ সলমান খান বচাব দেই ভাল লাগিছে কিন্তু এতিয়া নৰ্মেলত ঘূৰি আছে যে ভাল লাগিছে কিন্তু পিছতে ক'ব নোৱাৰোঁ মজা লাগিছে সলমান খান বচা সলমান খান বচা कौन है ये लोग कहां से आते हैं ये बढ़िया 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 मानसन भाई ब्रो यो 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 গোল গোল লুটিলে হতো বেয়া এনেকে যাব লাগে তাৰপিছত এনেকে নিমখে নাই চাইছো বঢ়িয়া Bye bye guys. શુભરાત્રી.